তো হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় সকলোৰে ভাল। আপোনালোকৰ আশীৰ্বাদতে মোৰ বৰ্তমান ভাল মানে কি আৰু ইয়াত দেখিছে গৰম কিমান পৰিছে। তথাপিও আছোঁ আৰু জীয়াই থাকিব লাগে, আমাৰতো কাম নাই ন। তো পাছত পাতিম, ধেমালি কৰিম বাৰু পাছত। তো এতিয়া আপোনালোকৰ বাবে বহুত দিনৰ মূৰত মই আপোনালোকৰ বাবে এটা সৰু ভাওনা ভিডিঅ' লৈ আহিছোঁ। তো সেই ভিডিঅ'টো চাই লওক, তো চাই পেলাই ক'ব। তো তাৰপাছত কথা পাতিম, আহক চাই ল'ম ভিডিঅ'টো অলপ দেৰি নকৰাকৈ। গাইছ, ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু মানে কি হ'ল, মই আপোনালোকক যোনটো ভিডিঅ' দিলোঁ, মানে ভাওনাখনৰ যোনটো ভিডিঅ' দিলোঁ, সেই ভাওনা ভাগ আছিলে আমাৰ হৰি মন্দিৰত, মানে আমাৰ নামঘৰ ঘৰতে আছিলে। তো মানে 4 দিনীয়া ভাগৱত পাতিছিলে, আৰু সেই ভাগৱতৰ লাষ্টৰ যোনদিনা, তো সেইদিনাখনি ৰাতিলৈ ভাওনা ভাগি পতা হৈছিলে। তো মানে ভাওনাখন যুদ্ধখন ভাল, মানে যুদ্ধ এখনেই আছিলে। তো সেইখন যুদ্ধ মই আপোনালোকৰ বাবে লৈ আহিলোঁ। মই যিহেতুকে চালোঁৱে, তো তথাপিও আপোনালোকলৈ বুলি লৈ আহিলোঁ। আৰু বহুত দিন তেনেকৈ ব্লগ শ্লগ দিয়াও নাই মই। চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু গাইছ, গৰমটো কেনেকুৱা পাইছে? গৰমটোৰ কাৰণে অকণমান সাৱধান হৈ থাকিব। তো মানে বিশেষকৈ সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে কৈছোঁ, মানে ডাঙৰখিনিয়ে যদি ইমান গৰম পাইছে, তো সৰুখিনিয়ে কিমান পাব। তো তাকে ল'ৰা ছোৱালী থকা কৈছোঁ, তো মানে অকণমান চকু কাণ দিব। এতিয়া যদি ইমান গৰম, পাছলৈ আৰু ইমান গৰম ভাবি লওক। তাকে আকৌ বেছি কথা নকওঁ। তো আকৌ এটা নেক্সট ব্লগত লগ পাম আপোনালোকক। তো আশা কৰিছোঁ সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পালে।
তো ভাল পাইছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যোনে মোৰ ভিডিঅ' নতুনকৈ চাইছে তো তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰা হ'ল। তো তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰিব। তো গাইজ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মৰা হ'ল। তো আকৌ এটা নেক্সট ভিডিঅ'লৈ মই আপোনালোকৰ মাজত উপস্থিত হ'ম। তো তেতিয়ালৈকে বাই বাই।